রংসাপাড়া যোৱা ব্লকত যে কোৱা হৈছিল যে মই ফুৰিবলৈ যাম তে ওলালো আমি পুৱাৰ পৰা এক কৰিলো তে এতিয়া আমি গোটেইখানে ওলাইছো ফুৰিবলৈ যাম ক'ত যাম কম ভিডিঅ'টো চাই থাকক হা ৰংসাপাৰা আৰু আমি যাম এইখন আমাৰ ঘৰৰে গাড়ী হয় মানে মোৰ আব্বাৰ আৰু আমি ওলালো ভাবি দুইজনী মই ভন্টি আৰু মোৰ মিষ্টাৰে আমি মানে চাৰিজনীয়ে যাম আৰু মিষ্টাৰে মানে পাঁচজনীয়ে যাম আৰু লগতটো আছে কে বাচ্চাকেইটা আৰু সেনেকৈ আমি ওলালো আৰু আমি যাবলৈ ওলালো আৰু আমি গৈ আছো অসমৰ ভিতৰত পৰিষ্কাৰ গাঁও ৰংসাপাৰা বুলি কয় তে তাতে যাই লওঁ তাৰপিছত যিখিনি পাৰো আপোনালোকক দেখুৱাম আৰু এতিয়া আমি পাই গলো নৰনাৰায়ণ সেতু ব্ৰিজ আৰু ৰংসাপাৰা হ'ল গোৱালপাৰা জিলাৰ আগিয়াৰ পৰা 5 কিলোমিটাৰ ভিতৰত অলপমান যাব লাগে তাৰপিছত আমি ৰংসাপাৰা গাঁও পাং আৰু আৰু এতিয়া আমি আহি পালো ইয়াৰ ভিতৰলৈ গৈ আছো ইয়াত দেখিব লগা জাগা ভালেখিনিয়ে আছে কিন্তু মই এইটোৰ প্ৰায় প্ৰথম আৰম্ভ কৰিলো তেনেহলে চাই থাকিব আপোনালোকে আৰু ইয়াত ধুনীয়াকৈ ওয়েলকাম লিখা আছে এতিয়া আমি ভিতৰলৈ যাম আৰু এইবিলাক ধুনীয়াকৈ মানুহ বহা জাগা বনাই থৈছে আৰু বেছিভাগ বাঁহৰে বনা আৰু এইফালে কামো কৰি আছে মানে এইবোৰত ৰং দি আছে আৰু এইবিলাক সকলোৱে মানে বেছিভাগ বাঁহৰে বনাইছে কিন্তু ভাল লাগিছে মোৰ জায়গাখিনি সেইকাৰণে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলো আপোনালোকৰ চাই কেনেকুৱা লাগিল কমেন্ট কৰিব আৰু দেখিব লগা বহুত কিবা কিবি আছে দে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এইবিলাক গাছৰ মুৰা হয় মানে এনেকৈ বনাই থৈছে মানে ইয়াত বহিব পাৰি ভাল লাগিল চাই এইবিলাক গাছৰ মুৰাই হয় আৰু এইবিলাকত ৰং কৰিব এতিয়ালৈকে কৰা নাই ইয়াত কাম চলি আছে আৰু ইফালে এইবিলাকত ৰং কৰিছে আৰু এইবোৰ বাঁহৰে বনাইছে আৰু ইয়াত কিবা কিবি ধৰণৰ ফুলৰ গছ আছে মোৰ সেই বস্তুটোৱে বেছি ভাল লাগছে আৰু ইফালে আমাৰ সৰু ভাবি ফটো উঠাত ব্যস্ত হৈ আছে আৰু এইফালে চাওক ৰাস্তাটো সাইডে সাইডে ধুনীয়াকৈ ফুলৰ গাছ লগাই থৈ দিছে ইমান ধুনীয়া মানে খালি সেউজীয়া সেউজীয়া গছ সেয়ে ভাল লাগিল আৰু আপোনালোকেতো গমে পায় মই ফুল কিমান ভাল পাওঁ মই মোৰ ঘৰতো ফুল লগাইছো কিবা কিবি আপোনালোকক দেখাইছিলো আৰু হোৱা মোৰ মিষ্টাৰে আগে আগে গৈ আছে আৰু সেয়া আমাৰ টিকলা টিকলি তিনিটা দৌৰি আছে মানে ভাতিজা দুটা আৰু এটা ভাগিনা হয়
আৰু ইয়াত বেছি ফুলৰ গছে মানে বহুত কিবা কিবি ধৰণৰ ফুল গছ আৰু মোৰ সেইটোৱে বেছি ভাল লাগিল বহুত ধৰণৰ ফুল দেখা পালোঁ ইয়াত বহুত ভাল লাগিল চাই আপোনালোকো আহিব পাৰে এইবোৰ বেছিভাগ ফুলৰ গছে আৰু এইফালে মিষ্টাৰ হেমুৰ বেটাক ফটো উঠাত ব্যস্ত আৰু এতিয়া তাৰ পৰা ওলালো আৰু এটা প্লেছত যাম আৰু এইটো এটা চাংঘৰ আৰু ইয়াৰ ভিতৰত এতিয়া যাম আৰু এইবাৰ যাম এইটো প্লেছত আৰু প্ৰথমতে যাই এইটো প্লেছে প্ৰথম পোৱা যায় কিন্তু আমি প্ৰথমতে সেইফালে গ'লোঁ মানে দূৰৰ ফালে যিটো আছে সেইটো আগতে চাই আহিলোঁ আৰু এইবাৰ এইটো চাবলৈ ওলাইছোঁ মোৰ কিন্তু ভাল লাগিল বহুত আহি আপোনালোকো আহিব পাৰে ধুনীয়া হয় জেগাখিনি এয়া মানে ইয়াত পানী ওপৰৰ পৰা পৰি থাকে এইটো মানে আমি আহি থকাতে আছিল এতিয়া বন্ধ হৈছে কিয় বা গম নাপাওঁ পানী পৰাটো ইয়াত খালি ফুল আৰু ফুল আৰু ফুল বাৰু কোনে ভাল নাপায় সকলোৱে ভাল পায় আৰু আমাৰ টিকলা দুটা ফটো উঠি আছে আৰু এতিয়া আমি ইফালৰ পৰা ঘূৰি আহি ইফালেও অলপমান চালোঁ আৰু এইবাৰ এইফালে যাম ঘূৰিবলৈ মানে ভিতৰত বোলে কিবা আছে আৰু ইয়াত লিখা আছে ৱেলকাম টু ৰংচাপাৰা আৰু আমি এতিয়া এইফালে গৈ আছোঁ আৰু এয়া হাজবেণ্ড আগে আগে গৈ আছে গাঁওখন মানে ইমান পৰিষ্কাৰ আপোনালোকে এবাৰ আহিলে চাব তাৰপিছত মোক ক'ব যে মই সঁচা কৈছোঁ না মিছা আৰু এতিয়া বহুত দূৰ খোজকাঢ়ি আহি এইটো প্লেচ পালোঁ এতিয়া আমি যাম ইয়াৰ ভিতৰত আৰু ইয়াৰ ভিতৰত সোমাওঁতে বোলে টিকেট ল'ব লাগে সেইকাৰণে আমি ইয়াত ৰখি আছোঁ মিষ্টাৰে টিকেট লৈ আছে টিকেটখিনি লোৱা হ'লে আমি ভিতৰত যাম টিকেট কাটি আছে আৰু এইফালে ভিডিঅ' বনাই থকাতে
হঠাৎ এইফালে আহি পালোঁ, মানে মই দেখাই নাছিলোঁ। এইফালে আমাৰ মিছাদক চাওকচোন, গছৰ ওপৰত এটা ঘৰ আছে, চাংঘৰ, আৰু তাত উঠি আছে এয়া। আৰু এয়া তাই উঠিবই, মানে তাৰ পাপা মানা কৰি আছিল, কিন্তু তাই নুশুনে, উঠিবই আৰু উঠিলে। আৰু এইটো হ'ল চাংঘৰটো গছৰ ওপৰত। এবাৰ আপোনালোকক আৰু দেখাই দিলোঁ। আৰু চাওকচোন এইডাল গছৰে কি ধুনীয়াকৈ দিল বনাই থৈছে। আৰু এইটো এটা মানুহ বহা ঠাই বনাই থৈছে। আৰু ইয়াত ভাল লগা এইটো হ'ল কাঠৰে পক্ষী। এইটো বস্তু মোৰ ভাল লাগিল, সেইকাৰণে আপোনালোকক অলপমান দেখুৱালোঁ। আৰু এতিয়া আমাৰ ঘূৰা হ'ল, আমি ঘৰত যাম, সেইকাৰণে আকৌ এবাৰ দেখাই দিলোঁ। অকণ যাব নালাগে, কেইদিন পিছত গ'লে মানে আৰু আনি আছে যে ভাল কৰি, সেইখন আৰু ভাল হ'ল আমাৰ দেখা। আৰু এতিয়া সন্ধিয়া হৈ আছে, আন্ধাৰ হৈ আছে, সোনকালে ঘৰত যাম, কাৰণ বাচ্ছাকেইটাক লৈ আহিছোঁ। বাই।